ব্ৰাইটাৰ আছাম ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ভাৰতৰ দীৰ্ঘতম, বৃহত্তম, উচ্চতম আৰু ক্ষুদ্ৰতম সম্পৰ্কীয় 25টা গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকলৈ আগবঢ়াইছোঁ। এই প্ৰশ্নবিলাক আগন্তুক দিনত হ'বলগীয়া বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ। প্ৰশ্ন নম্বৰ 1। ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটো কি? উত্তৰ NH-44। ই শ্ৰীনগৰত আৰম্ভ হৈছে আৰু কন্যাকুমাৰীত শেষ হৈছে। প্ৰশ্ন নম্বৰ 2। ভাৰতৰ দীৰ্ঘতম নদীখনৰ নাম কি? উত্তৰ গংগা। প্ৰশ্ন নম্বৰ 3। ভাৰতৰ দীৰ্ঘতম বান্ধটোৰ নাম কি? উত্তৰ হীৰাকুদ বান্ধ। ই উৰিষ্যা ৰাজ্যত মহানদীৰ ওপৰত আছে। প্ৰশ্ন নম্বৰ 4। ভাৰতৰ দীৰ্ঘতম কেনেলটো কি? উত্তৰ ইন্দিৰা গান্ধী কেনেল। প্ৰশ্ন নম্বৰ 5। ভাৰতৰ দীৰ্ঘতম দলংখনৰ নাম কি? উত্তৰ ভূপেন হাজৰিকা সেতু। আমি ভূপেন হাজৰিকা সেতুক ঢলা শদিয়া দলং নামেৰেও জানো। প্ৰশ্ন নম্বৰ 6। ভাৰতৰ দীৰ্ঘতম ৰেলৱে প্লেটফৰ্ম ক'ত আছে? উত্তৰ গোৰখপুৰ ৰেলৱে ষ্টেচন, উত্তৰ প্ৰদেশ। প্ৰশ্ন নম্বৰ 7। ভাৰতৰ দীৰ্ঘতম সুৰংগ পথটোৰ নাম কি? উত্তৰ চেনানী-নাচৰি সুৰংগ পথ। ইয়াক পাটনিটপ টানেল বুলিও জনা যায়। প্ৰশ্ন নম্বৰ 8। ভাৰতৰ দীৰ্ঘতম ৰেলৱে সুৰংগ পথটোৰ নাম কি? উত্তৰ পীৰ পাঞ্জল ৰেঞ্জ অৱ হিমালয়াছ। প্ৰশ্ন নম্বৰ 9। দক্ষিণ ভাৰতৰ আটাইতকৈ দীৰ্ঘতম নদীখনৰ নাম কি? উত্তৰ গোদাবৰী। প্ৰশ্ন নম্বৰ 10। ভাৰতৰ দীৰ্ঘতম বীচ কি? উত্তৰ চেন্নাই মাৰিনা বীচ। প্ৰশ্ন নম্বৰ 11। ভাৰতৰ বৃহত্তম গ্লেছিয়াৰটো কি? উত্তৰ চিয়াচেন গ্লেছিয়াৰ। প্ৰশ্ন নম্বৰ 12। ভাৰতৰ দীৰ্ঘতম প্ৰাকৃতিক গুহাটোৰ নাম কি? উত্তৰ ক্ৰেম লিয়াট ফ্ৰাহ কেভছ। ই জয়ন্তীয়া পাহাৰত অৱস্থিত। প্ৰশ্ন নম্বৰ 13। ভাৰতৰ বৃহত্তম ৰাজ্যখনৰ নাম কি? উত্তৰ ৰাজস্থান। প্ৰশ্ন নম্বৰ 14। ভাৰতৰ বৃহত্তম গুহা মন্দিৰটোৰ নাম কি? উত্তৰ কৈলাশ মন্দিৰ, ইলোৰা, মহাৰাষ্ট্ৰত আছে। প্ৰশ্ন নম্বৰ 15। ভাৰতৰ বৃহত্তম মছজিদটোৰ নাম কি? উত্তৰ জামা মছজিদ। প্ৰশ্ন নম্বৰ 16। ভাৰতৰ বৃহত্তম ব-দ্বীপটোৰ নাম কি? উত্তৰ সুন্দৰবন। প্ৰশ্ন নম্বৰ 17। ভাৰতৰ বৃহত্তম গুহাটোৰ নাম কি? উত্তৰ অমৰনাথ গুহা। প্ৰশ্ন নম্বৰ 18। ভাৰতৰ উচ্চতম বান্ধটোৰ নাম কি? উত্তৰ তেহৰী বান্ধ। প্ৰশ্ন নম্বৰ 19। ভাৰতৰ উচ্চতম হ্ৰদটোৰ নাম কি? উত্তৰ ছু লামু লেক। প্ৰশ্ন নম্বৰ 20। ভাৰতৰ সৰ্বাধিক জনসংখ্যাৰ মহানগৰখনৰ নাম কি? উত্তৰ মুম্বাই। প্ৰশ্ন নম্বৰ 21। ভাৰতৰ সৰ্বাধিক জনসংখ্যাৰ ৰাজ্যখনৰ নাম কি? উত্তৰ উত্তৰ প্ৰদেশ। প্ৰশ্ন নম্বৰ 22। ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্যখনৰ নাম কি? উত্তৰ গোৱা। প্ৰশ্ন নম্বৰ 23। ভাৰতৰ ক্ষুদ্ৰতম লোকসভা সমষ্টিটোৰ নাম কি? উত্তৰ চান্দনী চৌক, দিল্লী। ই 10.59 বৰ্গ কিলোমিটাৰ মাটিকালি। প্ৰশ্ন নম্বৰ 24। ভাৰতৰ ক্ষুদ্ৰতম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? উত্তৰ চাউথ বটন আইলেণ্ড নেশ্যনেল পাৰ্ক। 2 বৰ্গ মাইল মাটিকালিৰ এই ৰাষ্ট্ৰীয় উদ্যানখন আন্দামান নিকোবৰ দ্বীপপুঞ্জত অৱস্থিত। আৰু অন্তিম প্ৰশ্নটো হ'ল প্ৰশ্ন নম্বৰ 25। ভাৰতৰ আটাইতকৈ কম জনসংখ্যাৰ ৰাজ্যখনৰ নাম কি? উত্তৰ ছিকিম। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই উপকৃত হৈছোঁ বুলি অনুভৱ হয় তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।